নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন লৈ আহিছোঁ। যিকেইটা জিকে কুৱেশ্যন লৈ আহিছোঁ সেই কুৱেশ্যন কেইটা আপোনালোকৰ যিকোনো এক্সামৰ কাৰণে বহুত জৰুৰী হ'ব। তেন্তে আহকচোন সেই জিকে কুৱেশ্যন কেইটা আলোচনা কৰোঁ। নাম্বাৰ 1, তলৰ কোনটো মৌলৰ গলনাংক আটাইতকৈ কম? ইয়াত দিয়া আছে অক্সিজেন, সোণ, ৰূপ, মেংগানিজ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অক্সিজেন। নাম্বাৰ 2, উৰ্দু কোনখন প্ৰদেশৰ চৰকাৰী ভাষা? ইয়াত দিয়া আছে অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, পশ্চিম বংগ, জম্মু কাশ্মীৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে জম্মু কাশ্মীৰ। উৰ্দু জম্মু কাশ্মীৰৰ চৰকাৰী ভাষা। তলৰ দ্বীপবোৰৰ ভিতৰত কোনটো দ্বীপ আৰৱ সাগৰত অৱস্থিত? ইয়াত দিয়া আছে আন্দামান দ্বীপপুঞ্জ, নিকোবাৰ দ্বীপপুঞ্জ, লক্ষদ্বীপ দ্বীপপুঞ্জ, ওপৰৰ সকলোবোৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নিকোবাৰ দ্বীপপুঞ্জ। নাম্বাৰ 4, কলিংগ যুদ্ধৰ পিছত অশোকে কোন ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল? ইয়াত দিয়া আছে জৈন ধৰ্ম, বৌদ্ধ ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, ইহুদী ধৰ্ম। শুদ্ধ উত্তৰটো হৈছে বৌদ্ধ ধৰ্ম। নাম্বাৰ 5, গান্ধীজীয়ে অসহযোগ আন্দোলন কিমান চনত আৰম্ভ কৰিছিল? ইয়াত দিয়া আছে 1880 চনত, 1900 চনত, 1920 চনত, 1940 চনত। শুদ্ধ উত্তৰটো হৈছে নাম্বাৰ চি, 1920 চনত গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। নাম্বাৰ 6, কোনটো অনুচ্ছেদে প্ৰতিজন নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ নিৰ্দিষ্ট কৰিছে? অনুচ্ছেদ 80, অনুচ্ছেদ 343, অনুচ্ছেদ 51A, অনুচ্ছেদ 356। শুদ্ধ উত্তৰটো হৈছে অনুচ্ছেদে প্ৰতিজন নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ নিৰ্দিষ্ট কৰিছে। নাম্বাৰ 7, ভাৰতীয় ৰিজাৰ্ভ বেংকক ৰাষ্ট্ৰীয়কৰণ কিমান চনত কৰা হৈছিল? ইয়াত দিয়া আছে 1949, 1948, 1947, 1945। শুদ্ধ উত্তৰটো হৈছে 1949 চনত ভাৰতীয় ৰিজাৰ্ভ বেংকক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। নাম্বাৰ 8, প্ৰতি বছৰে ক্ৰীড়া দিৱস হিচাপে কোন তাৰিখে পালন কৰা হয়? ইয়াত দিয়া আছে 2 অক্টোবৰ, 26 জুলাই, 22 এপ্ৰিল, 29 আগষ্ট। শুদ্ধ উত্তৰটো হৈছে 29 আগষ্ট। 29 আগষ্ট তাৰিখে প্ৰতি বছৰে ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। নাম্বাৰ 9, কিমান তাৰিখে পৃথিৱীখন সূৰ্যৰ? ইয়াত দিয়া আছে 3 জানুৱাৰী, 23 ছেপ্টেম্বৰ, 21 মাৰ্চ, 4 জুলাই। শুদ্ধ উত্তৰটো হৈছে নাম্বাৰ 10, কোনটো ভিটামিনে ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে? ইয়াত দিয়া আছে ভিটামিন কে, ভিটামিন চি, ভিটামিন এ, ভিটামিন ই। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভিটামিন কে। ভিটামিন কেৱে ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে। তো বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো যাতে সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ে, লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব।